বহুতে কৈ থাকে ল অফ এট্ৰেকশ্যনে কাম নকৰে, বহুতবাৰ কৰিলোঁ কোনো ৰিজাল্টেই পোৱা নাই। এই যে কাম নকৰে বা ৰিজাল্ট পোৱা নাই, ইয়াৰ ৰিজননো কি? হয়, আজিৰ ভিডিঅ' ল অফ এট্ৰেকশ্যনৰ ওপৰত। তো প্ৰথম কথাই হৈছে কি, ল অফ এট্ৰেকশ্যন কোনো মেজিক নহয় যে যেতিয়াই মন যাব ল অফ এট্ৰেকশ্যন কৰিম আৰু ইউনিভাৰ্চৰ পৰা সকলো পাই যাম। ধন দৌলত চহৰত সকলো আকাশৰ পৰা বৰষুণৰ দৰে আহি পৰিব। ল অফ এট্ৰেকশ্যন হৈছে কি এটা প্ৰচেছ, আমাৰ ইনাৰৰ এটা দিহা বা পথ বা ৰাস্তা। যিকোনো চিটুৱেশ্যন বা পৰিস্থিতিত দুটা ৰাস্তা থাকে, যেনে ভাল বেয়া। আমাৰ লাইফৰো বা শৰীৰৰো দুটা ৰাস্তা আছে। এটা হৈছে কি ফ্লাইট আৰু এটা ফাইট। ফাইট অৰ্থাৎ কি যুদ্ধ কৰা, আৰু ফ্লাইট হৈছে কি, ফ্লাইট অৰ্থাৎ পলাই যোৱা। তো কোনটো চান্স বা কোনটো সুযোগ আপোনাৰ লাইফত আহিছে, সেই অপৰচুনিটিক জানিবলৈ বুজিবলৈ ল অফ এট্ৰেকশ্যনে আমাক হেল্প কৰে। ল অফ এট্ৰেকশ্যন মেথড কৰাৰ বাবে আমাৰ মূল কেইটামান ৰুল ফ'ল' কৰিব লাগিব। যেনে ধৰক, আপুনি যি বস্তুটো বিচাৰিছে তাৰ বাবে আপুনি পাৰফেক্ট হয় নে নহয়, অৰ্থাৎ আপুনি সেই বস্তুটোৰ বাবে উইচ কৰিব যাৰ বাবে আপোনাৰ যোগ্যতা আছে। এতিয়া যদি আপুনি ভাবে আপুনি দেশৰ মুখ্যমন্ত্ৰী হ'ব, আপুনি প্ৰধানমন্ত্ৰী হ'ব, সেইটো কেনেকৈ সম্ভৱ যদি আপুনি পলিটিক্সে নকৰে? তাৰ বাবে কিন্তু আপোনাৰ পলিটিক্স কৰিব লাগিব, আপুনি ৰাজনীতিত থাকিব লাগিব। লগতে আৰু এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা হৈছে কি, আপুনি যি মেথডে ইউজ কৰে তাৰ আগতে আপোনাৰ কিন্তু গুড ৰিচিভাৰ হ'বই লাগিব। আপুনি ৰেকি কোৰ্চ কৰিব লাগিব, নহ'লে আপুনি মেডিটেশ্যন কৰিব লাগিব, আপুনি পজিটিভ ভাবিব লাগিব, আপুনি পজিটিভ থাকিব লাগিব, তেতিয়াহে আপুনি মিৰাকেল ৰিজাল্ট পাব। তো ল অফ এট্ৰেকশ্যন মেথড ইউজ কৰাৰ বাবে মূল কেইটামান ৰুল ফ'ল' কৰিব লাগিব। যেনে ধৰক, যিটো বস্তু আপুনি বিচাৰিছে তাৰ বাবে আপুনি পাৰফেক্ট হয় নে নহয়, আপোনাৰ যোগ্যতা আছে নে নাই, এইটো কথা আপোনাৰ মনত ৰাখিব লাগিব। দ্বিতীয়তে, আপুনি যি বিচাৰিছে তাৰ ওপৰত আপোনাৰ গভীৰ বিশ্বাস ৰাখিব লাগিব, বাই হাৰ্ট আপুনি বিশ্বাস ৰাখিব লাগিব। তৃতীয়তে, যি আপুনি বিচাৰিব সেয়া আপুনি পজিটিভ থাকি পেলাই বিচাৰিব লাগিব। অৰ্থাৎ গোটেই দিন যদি আপুনি ভাবি থাকে মোৰ দ্বাৰা এইটো নহ'ব, সেইটো নহ'ব, এইটো পচিবল নহয়, সেইটো পচিবল নহয়, আৰু তাৰ পিছত যদি আপুনি 5 মিনিট মেডিটেশ্যন কৰে, এফাৰ্মেশ্যন দিয়ে, কাম হ'ব জানো? নিশ্চয় নহ'ব। তো সকলো সময়তে পজিটিভ থাকিব লাগিব, পজিটিভ ভাবিব লাগিব। নেগেটিভ চিন্তা ভাৱনাবোৰ আহিয়ে থাকিব, কিন্তু আমি নেগেটিভ চিন্তা ভাৱনাবোৰক এৰেষ্ট কৰিব লাগিব আৰু সম্পূৰ্ণভাৱে পজিটিভ থাকিবলৈ চেষ্টা কৰিব লাগিব। দেন আপুনি ল অফ এট্ৰেকশ্যনৰ যিকোনো টেকনিক কৰি পেলাই আপুনি পজিটিভ ৰিজাল্ট পাবই পাব। সৰ্বশেষত আপুনি যি বিচাৰিব সেয়া কিন্তু প্ৰেজেণ্টত ভাবিব লাগিব, অৰ্থাৎ মই পাই গৈছোঁ, কামটো হৈ গ'ল। ভৱিষ্যতত যদি আপুনি ভাবি থাকে, পাষ্টৰ কথা ভাবি থাকিলে আমাৰ লাইফ কেতিয়াও বিউটিফুল হ'ব নোৱাৰে। তো এই কথাবোৰ ফ'ল' কৰি যদি আপুনি ল অফ এট্ৰেকশ্যনৰ কোনো মেথড কৰে, তেনেহ'লে আপুনি মিৰাকেল ৰিজাল্ট পাবই পাব, ছাকচেছ আপুনি হ'বই।